নমস্কাৰ জনাইছোঁ আৰু আপোনালোকক আজি ভাৰতীয় জনতা পাৰ্টিৰ এই সংবাদ মেললৈ মই আদৰণি জনাইছোঁ। আপোনালোকে জানে যে মাননীয় মোদী ডাঙৰীয়াৰ 11 বছৰ সম্পূৰ্ণ হ'ল আৰু এই 11 বছৰ সম্পূৰ্ণৰ হিচাপে এই 11টা বছৰ সম্পূৰ্ণৰূপভাৱে সেৱা সুশাসন আৰু গৰীবৰ অৰ্থে এই চৰকাৰখনে কাম কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ যিটো নীতি আদৰ্শ যে অন্তোদয়া মানে সমাজত বসবাস কৰা আৰ্থিকভাৱে দুৰ্বল যিজন শেষৰ ব্যক্তি সেইজনৰ যেতিয়ালৈকে উন্নয়ন নহয় আমি অহৰহভাৱে সমাজত কাম কৰি থাকিম আৰু সেই নিমিত্তে বা সেই অৰ্থে এই 11টা বছৰ সম্পূৰ্ণ এক সেৱা সুশাসন আৰু গৰীবৰ বাবে কল্যাণৰ বাবে এই চৰকাৰখনে কাম কৰি গৈছে। তাৰ উদাহৰণ মই আপোনালোকক কেইটামান দিব বিচাৰিছোঁ। প্ৰায় 81 কোটি মানুহে বিনামূলীয়া চাউল লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে জানে যে কৰোনা যেতিয়া আহিছিল প্ৰায় বিশ্বতে কেনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হৈছিল, কিন্তু সেই সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এক পদক্ষেপেৰে ভাৰতবাসীক তেওঁ সুকলমে ৰাখিলে। অকল সেয়েই নহয়, যিসকল আৰ্থিকভাৱে গৰীব দুখীয়া মানুহ আছিল তেওঁলোকৰ বাবে বিনামূলীয়া চাউলকে ধৰি বিভিন্ন ভেকচিনেশ্যনকে ধৰি বিভিন্ন সা সুবিধা কৰি দিছিলে। তাৰ লগতে প্ৰায় 4 কোটি গৃহ নিৰ্মাণ কৰা হৈছিল। জল জীৱন মিছনৰ অধীনত 16 কোটি গ্ৰাম্য পৰিয়ালে পানী পাবলৈ সক্ষম হৈছিল। আৰু অকল সেয়ে নহয়, প্ৰায় 61 কোটি মানুহে বীমা যোজনা, প্ৰধানমন্ত্ৰীৰ যিটো বীমা যোজনা, সেই যোজনাৰ পৰা লাভ পাবলৈ সক্ষম হৈছিল। আৰু ঠিক সেনেদৰে কৃষকসকলৰ বাবে কাম কৰিছিল। আপোনাৰ নাৰীসকলৰ বাবে 33% আসন সংৰক্ষণৰ এই চৰকাৰখনে পাৰ্লিয়ামেণ্টত ব্যৱস্থা কৰিছে। তাৰ বাহিৰেও লাখপতি বাইদেউ ইতিমধ্যে আমাৰ আৰম্ভ হৈছে আৰু আমাৰ ৰাজ্য চৰকাৰখনো অৰুণোদয় দ্বাৰা যিসকল কিছুমান মানুহ, যিবিলাক বিধৱা মানুহ বা বিভিন্ন কাৰণত বিয়া হৈ বেলেগকৈ থাকিব লগা হৈছিল, এনে মহিলা আৰু বাবে কিছু প্ৰয়াস কৰিছে। আৰু চবতকৈ ডাঙৰ কথা, মধ্যবিত্ত শ্ৰেণীৰ বাবে এইবাৰ 12 লাখ পৰ্যন্ত ইনকাম টেক্স যিটো ৰেহাই দিছে, সেইটো এটা খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভাৰতবাসীৰ বাবে। যুৱ শক্তিৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানীতি, আমাৰ শিক্ষানীতি তাহানিতে ব্ৰিটিছে দি থৈ যোৱা শিক্ষানীতিতে আমাৰ চলি আছে। 100 বছৰৰ পিছত প্ৰথমবাৰৰ বাবে নিউ এডুকেশ্যন পলিচি দ্বাৰাই ছাত্ৰ সমাজক সকাহ দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ লগতে 16খন এইমছ, 1,09,963খন মেডিকেল কলেজ, 7খন IIT, 8খন IIM, 490খন বিশ্ববিদ্যালয় এই চৰকাৰখনৰ অধীনত ভাৰতবৰ্ষত হৈছে। তাৰ উপৰিও আপুনি যি স্বাস্থ্য সেৱা, আয়ুষ্মান ভাৰতৰ অধীনত প্ৰায় 66 কৰোৰ লোকে 6 লাখ পৰ্যন্তৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। আজি দেশত মুঠ 23খন এইমছ আৰু 2046খন চিকিৎসা মহাবিদ্যালয় আছে। আপুনি 2014 চনৰ আগত যদি চায় আৰু আজি পৰিৱেশ সম্পূৰ্ণ এক সলনি। আজি ভাৰতবৰ্ষৰ বিশ্বৰ
চতুৰ্থ অৰ্থনীতি আৰু ই তৃতীয় অৰ্থনীতিত পদাৰ্পণ কৰিবলৈ গৈ আছে। জাপানৰ নিচিনা দেশক আমি পিছ পেলাই চতুৰ্থ আমি লাৰ্জেষ্ট ইকনমি। কৰোণা সময়ত বিশ্বত অৰ্থনীতি তছবছ হৈ গৈছিল, কিন্তু ভাৰতৰ অৰ্থনীতি সুস্থিৰভাৱে জীয়াই ৰাখিবলৈ সক্ষম হৈছিল মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। খুব বহুত দীঘলীয়াকৈ আছে, আমি আপোনালোকক এটা এটা কপি দিম। মই খালি সংক্ষেপতে কিছু কথা কৈ গৈছোঁ। অকল সেয়ে নহয়, আজি ভাৰতবৰ্ষৰ বিশ্বই ভাৰতবৰ্ষৰ মুখলৈ চায়। সিদিনা যেতিয়া নিৰীহ লোকক পেহেলগামত হত্যা কৰিছিল টেৰৰিষ্টে, তাৰ প্ৰত্যুত্তৰ সিন্দুৰ অপাৰেশ্যন সিন্দুৰৰ দ্বাৰা ভাৰতবৰ্ষই কেনেকৈ দিলে এইটো বিশ্ববাসীয়ে দেখিছে। আৰু আজিৰ তাৰিখত বিশ্ববাসীয়ে ভাৰতবৰ্ষক স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে একটা বৃহৎ শক্তি হিচাপে। মই বহুত দীঘলীয়া আছে, আপোনালোকক এটা এটা কপি দিম, আপোনালোকে গোটেইখিনি কাভাৰ কৰিব। কিন্তু মই মূলতে যিকেইটা মেইন বিশেষভাৱে আমি মহিলা সবলীকৰণ, যুৱকৰ বাবে, কৃষকৰ বাবে আৰু গৰীবৰ বাবে, এই চাৰিটাই মূল মন্ত্ৰ। এই চাৰিটা মূল মন্ত্ৰক আমি সৰগত কৰি এই চৰকাৰখনে 11 বছৰ সম্পূৰ্ণ কৰিলে আৰু ৰাইজ সন্তুষ্ট বুলি আমাৰ আশাবাদী। আৰু আগতো আমি যেনেধৰণে আগে পিছে আমি ৰাইজৰ সঁহাৰি পাইছোঁ, আশীৰ্বাদ পাইছোঁ, আগলৈও আমি প্ৰত্যেকটা নিৰ্বাচনতে ৰাইজৰ আমি সঁহাৰি পাম, আশীৰ্বাদ পাম। এই কামনাৰে মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। বিষয়টো চৰকাৰৰ বিষয়, গতিকে মই যিহেতু বিজেপিৰ মুখপাত্ৰ, মই গতিকে চৰকাৰৰ বিষয়ত মই উত্তৰ দিব নোৱাৰিম। কিন্তু মই এষাৰ কথা ক'ব পাৰোঁ, তাৰ কোনো মানুহৰ লগত অন্যায় নহয়। কাৰণ আমি বিশ্বাস কৰোঁ অন্তোদয়া, সমাজত বসবাস কৰা অৰ্থনৈতিকভাৱে দুৰ্বল মানুহজনক কেনেকৈ সবল কৰিব পাৰি। গতিকে মই এটাই আশ্বাস দিব পাৰোঁ, এইটো দলৰ নীতিৰ আধাৰত, যে কোনো মানুহৰ লগত অন্যায় নহয়। সেইটো মই ক'ব পাৰোঁ। বাকী বিষয়টো চৰকাৰী বিষয়।